নমস্কাৰ বন্ধু-বান্ধৱীসকল, মোৰ চেনেলৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। বন্ধু-বান্ধৱীসকল, লখিমপুৰ মেডিকেল কলেজৰ ফালৰ পৰা পদ মুকলি হৈছে। যদি আপোনালোকে এপ্লাই কৰিম বুলি ভাবিছে তেতিয়াহ'লে আপোনালোকৰ মাজত সময় মাত্ৰ 2 দিন আছে, আপোনালোকে এপ্লাই কৰিব পাৰিব। ইয়াত আপোনালোকৰ কোনো ধৰণৰ এক্সাম নহয়, আপোনালোকৰ এটা ইণ্টাৰভিউ হ'ব। ইণ্টাৰভিউ যোগে আপোনালোকক চিলেকশ্যন কৰিব। নিশ্চয় গম পাইছে, লখিমপুৰ মেডিকেল কলেজত এই পদকেইটা মুকলি হৈছে। যদি আপোনালোকে এপ্লাই কৰিম বুলি ভাবে তেতিয়া এপ্লাইটো কৰি ল'ব পাৰিব। আপোনালোকে সম্পূৰ্ণ শেষলৈকে ভিডিঅ'টো চাই যাওক, তেতিয়া আপোনালোকে সম্পূৰ্ণ বুজি পাব। আপোনালোকে এটা কথা মনত ৰাখিব, মাত্ৰ 2 দিন আছে। এই 2 দিনৰ সময়তে আপোনালোকে এপ্লাইটো কৰিব লাগিব আৰু আপোনালোকৰ কোনো ধৰণৰ এক্সাম নহয়, এটা ইণ্টাৰভিউ হ'ব। ইণ্টাৰভিউ যোগে আপোনালোকক চিলেকশ্যন কৰিব। বন্ধু-বান্ধৱীসকল, এইখনে এডভাৰটাইজমেণ্ট আপোনালোকে নিশ্চয় দেখিছে। এডভাৰটাইজমেণ্টত সম্পূৰ্ণ লিখা আছে, আপোনালোকে ভালদৰে চাই ল'ব আৰু চাই লোৱাৰ পিছতে মোক কমেণ্ট কৰিব। এই ভিডিঅ'ৰ ডেছক্ৰিপশ্যনতে সম্পূৰ্ণ লিংক দিয়া থাকিব এডভাৰটাইজমেণ্টখনৰ, আপোনালোকে লিংকত গৈ চাই ল'ব। আৰু লিংকত যোৱাতকৈ মোৰ এই ভিডিঅ'ৰ ডেছক্ৰিপশ্যনতে এটা হোৱাটছআপ চেনেল আছে, তাত ক্লিক কৰিব। ক্লিক কৰা মাত্ৰকে হোৱাটছআপ চেনেলত জইন হ'ব। জইন হোৱাৰ পিছতে তাতে সম্পূৰ্ণ এডভাৰটাইজমেণ্ট পাই যাব। আৰু আপোনালোকৰ কি হয়, যেতিয়া মই ভিডিঅ'টো সম্পূৰ্ণ হোৱাটছআপতে আগত মই প্ৰেৰণ কৰোঁ, যিকোনো এডভাৰটাইজমেণ্ট আহিলেই সেই এডভাৰটাইজমেণ্টখন অহাৰ মাত্ৰকে মই হোৱাটছআপত দি দিব বিচাৰোঁ, দি দিওঁ মানে। সেইকাৰণে আপোনালোকে যিমান পাৰে সোনকালে হোৱাটছআপ লিংকত গৈ পিনি আপোনালোকে গ্ৰুপত জইন হৈ লৈ ল'ব পাৰিব। নিশ্চয় গম পাইছে, এইখন এডভাৰটাইজমেণ্ট আপোনালোকৰ কোনো ধৰণৰ এক্সাম নহয়, লখিমপুৰ মেডিকেল কলেজৰ ফালৰ পৰা মুকলি হৈছে। নিশ্চয় দেখিছে, আপোনালোকৰ ডাটা এণ্ট্ৰি অপাৰেটৰ আৰু ছাপৰ্ট ষ্টাফত পদ মুকলি হৈছে। ডাটা এণ্ট্ৰি অপাৰেটৰ এটাকৈ পদ মুকলি হৈছে আৰু ছাপৰ্ট ষ্টাফত 3টা পদ মুকলি হৈছে। আৰু এই পদসমূহত আপোনালোকে এপ্লাই কৰিবলৈ ইলিজিবিলিটি ক্ৰাইটেৰিয়া, আপোনালোকৰ যোনটো ডাটা এণ্ট্ৰি অপাৰেটৰ হয় তাত 1 বছৰীয়া কম্পিউটাৰ চাৰ্টিফিকেট লাগিব আৰু 1 বছৰ আপোনালোকৰ এক্সপিৰিয়েঞ্চ থাকিব লাগিব। কিন্তু আপোনালোকৰ যিটো ছাপৰ্ট ষ্টাফত তাত 3টা পদ মুকলি হৈছে, তাত আপোনালোকৰ 8 পাছ কৰিলে এপ্লাই কৰিব পাৰিব। আৰু আপোনালোকৰ এই পদসমূহ এপ্লাই কৰিবলৈ 18 বছৰৰ পৰা 40 বছৰ লাগিব, কোনো ধৰণৰ তাত এক্সপিৰিয়েঞ্চ নালাগে। নিশ্চয় গম পাইছে। আৰু আপোনালোকৰ তললৈ এইখন দেখিছে, এইখন আপোনালোকৰ অফলাইন যোগে চিলেক্ট কৰিব লাগিব। অফলাইন যোগে চিলেক্ট কৰি পিনি আপোনালোকে তাত জমা দিবগৈ লাগিব লখিমপুৰ মেডিকেল কলেজত গৈ পিনি। নিশ্চয় গম পাইছে, এইখন আপোনালোকৰ হেৰিখন দেখিছে, এপ্লিকেশ্যন ফৰ্মখন, এইখন ফিল আপ কৰি আপোনালোকে লখিমপুৰ মেডিকেল কলেজত জমা দিব লাগিব। আৰু আপোনালোকৰ যিটো আপোনালোকক ক'লোঁ নহয় ইণ্টাৰভিউ হ'ব, সেই ইণ্টাৰভিউটো আপোনালোকৰ কেতিয়াৰ পৰা হ'ব মই কৈ দিছোঁ। টাইম অফ ইণ্টাৰভিউ ৰাতিপুৱা 10 বজাৰ পৰা আপোনালোকৰ ষ্টাৰ্ট হ'ব আৰু আপোনালোকৰ ৰিপৰ্টিং টাইমটো হ'ব ৰাতিপুৱা 9:30 বজাত। নিশ্চয় গম পাইছে, সকলো পদৰ বাবে। আৰু ইণ্টাৰভিউটো হ'ব 5/3/2024 অৰ্থাৎ মাৰ্চ মাহৰ 5 তাৰিখে আপোনালোকৰ এই ইণ্টাৰভিউটো হ'ব। নিশ্চয় গম পাইছে। আপোনালোকে গ্ৰুপত জইন হৈ ল'ব, তাত আপোনালোকৰ এডভাৰটাইজমেণ্টখন পাই যাব আৰু আপোনালোকৰ এপ্লিকেশ্যন ফৰ্মখনো অফলাইনকৈ ফিল আপ কৰিব লাগিব। নিশ্চয় গম পাইছে, সেইখনো পাই যাব। নিশ্চয় গম পাইছে। এইটো আছিলে এটা সৰু ভিডিঅ'। যদি ভিডিঅ' চাই ভাল পাইছে প্লিজ এটা লাইক কৰক আৰু বন্ধু-বান্ধৱীসকললৈ শ্বেয়াৰ কৰক। ধন্যবাদ।